বৰ্তমান আপাৰ আছামৰ চিটুৱেশ্যনটো কেনেকুৱা সেইটো মই বেলেগকৈ ক'ব নালাগে, আপোনালোক সকলোৱে গম পায় তাত মানুহ কেনেকৈ যিটো চিটুৱেশ্যনত তেওঁলোক আছে বৰ্তমান। চ' বৰ্তমান মানুহ ওলাই আহিছে আৰু চৌধুৰী বজাৰৰ মানুহৰ বিষয়ে মই কি ক'ম, মই জিতনা ভি তাৰিফ কৰোঁ উতনা কম হে। আপোনালোকে আজি প্ৰুভ কৰি দিলে আপোনালোকৰ মন, আপোনালোকৰ অন্তৰখন কিমান বিশাল, আপোনালোকে কিমান মানুহৰ কাৰণে ভাবে। ইভেন আমি ইমান এক্সপেক্ট কৰা নাই আপোনালোকে যিমান ডোনেট কৰিছে তাতকৈ আমি ভাবাতকৈ বেছি আপোনালোকে ডোনেট কৰিছে, ইভেন কোনেও ভবা নাছিলে। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ, আই কান থেংক ইনাফ, প্ৰুভ কৰি দিলে আজি। চ' থেংক ইউ ছ' মাছ যিমান মানুহে 1 টকা এটা দি হ'লেও হেল্প কৰিছে তাৰ কাৰণে। বাকীখিনি আপোনালোকে ভিডিঅ'। চ' আজি আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম তেওঁলোকক সহায় কৰিবৰ কাৰণে। আমি নিজৰ পৰা যিমানখিনি পাৰোঁ দিম, প্লাছ আমি চৌধুৰী বজাৰ ৰাইজৰ পৰা সংগ্ৰহ কৰিম পইচা তেওঁলোকক সহায় কৰিবৰ কাৰণে। চ' ৱাচ দিছ ভিডিঅ' টিল দি এণ্ড। Good morning to everyone in this time of the two. আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিম আপোনালোকো ওলাই আহক, এই দুৰ্যোগৰ সময়ত সকলোকে সহায় কৰক, বিকজ মানুহে মানুহৰ বাবে। আৰু ছাৰ হোৱাট ইউ ৱান্ট টু চে এবাউট ইট? আমি অলপ হ'লেও তেওঁলোকক আমি সহায় কৰিব বিচাৰিছোঁ। আমাৰ আজমল চিনিয়ৰ ছেকেণ্ডেৰী স্কুল চৌধুৰী বজাৰৰ পৰা আমি ছাত্ৰীৰ লগত মিলি পেলাই আমি আজি এটা ৰেলী কৰিম। বজাৰৰ পৰা অলপ আমি সংগ্ৰহ বিচাৰিম, যোনে যিমান পাৰে তেওঁলোকক সহায়ৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ। সেইটোৱে। চ' আপোনালোকেও সহায় কৰিব যিমান পাৰে। চব ৰেডি হৈ গ'ল, এতিয়া জাষ্ট আমি বজাৰত যাব লাগে আৰু ফ্লাড ডোনেশ্যন কালেক্ট কৰিব লাগে। ক্লাছ 9, 10, 11, 12 গোটেইকেইটা যাম আৰু টিচাৰখিনিও যাব। আৰু আমাৰ আৰম্ভণিটো তেওঁৰ পৰা হ'ল। চ' থেংক ইউ ছ' মাছ ফ্ৰম দি বটম অফ মাই হাৰ্ট। চৌধুৰী বজাৰৰ মানুহ গল্ডেন হাৰ্ট হয়, দেটছ দ্য থিং। বহুত সাহাৰ্য কৰি আছে। ধন্যবাদ দাদা। আৰু এনেকৈ কোনোবা 100, কোনোবা 200, কোনোবা 50 এনেকৈ দি আমাক সহায় কৰিছে। মায়াবিনী ৰাতিৰ বুকুত। ইভেন আমি ভবাও নাছিলোঁ যে মানুহে এনেকৈ ডোনেশ্যন দিব পাৰোঁ। চেলুট 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 চেলুট। শুক্ৰিয়া। আৰু এইপিনে আমি শামিমদাৰ দোকানত আহিলোঁ আফটাৰ এ লং টাইম। বহুত দিনৰ কিবা 15 দিনৰ আগত আহিছে। অলপ थैंक यू शामीम भाई। जय हो शामीम भाई का। शामीम भाई जिंदाबाद। যোনে যেনেকৈ পাৰিছে তেনেকৈ আমাক সহায় কৰিছে। কোনোবা অনলাইনত পে' কৰিছে, কোনোবা ডোনেশ্যন বক্সত দিছে, যোনে যেনেকৈ যাৰ যেনেকৈ সামৰ্থ্য তেনেকৈ সহায় কৰিছে। লিটাৰেলি বহুত বেছি ভাল লাগিল ইয়াৰ। थैंक यू। চ' অলমষ্ট আমি কমপ্লিট কৰিলোঁ মিছনটো। আমাৰ শেষ যিটো ছাইডত দায়িত্ব দিয়া হৈছিল সেই ছাইডত কমপ্লিট হৈ গ'ল। আমি সংগ্ৰহ কৰিলোঁ আৰু এতিয়া আমি স্কুললৈ উভতি যাম মে বি। আৰু থেংক ইউ ছ' মাছ আপোনালোকে ইমানখিনি সহায় কৰি আছে তাৰ কাৰণে। এতিয়া কোনোবা 50, 100 যিমান সামৰ্থ্য আছে মানুহে সেই সামৰ্থ্য অনুযায়ী সকলোৱে হেল্প কৰিছে আমাক। লিটাৰেলি চৌধুৰী বজাৰৰ মানুহ গল্ডেন হাৰ্ট বুলি ক'লেও ভুল নহ'ব, ডায়মণ্ড হাৰ্ট বুলি ক'লেও ভুল নহ'ব। লিটাৰেলি আমি যিমানখিনি আশা কৰা নাছিলোঁ তাতকৈ বেছি চৌধুৰী বজাৰ ৰাইজে আমাক কৰ্পৰেট কৰিছে, তাতকৈ বেছি সহায় কৰিছে এই মানুহখিনিৰ কাৰণে আৰু কৰি আছে বাৰু। আতিক হোৱাট ইউ ৱান্ট টু চে? কি ক'ব? বিশেষ কোৱা নাই, বহুত হেল্প কৰিছে মানুহে। ধন্যবাদ। আৰু কি ক'ম, চৌধুৰী বজাৰ মানুহবোৰ ইমানে। জয় চৌধুৰী বজাৰ। बोलो चलो अब
এইটো আজি মোৰ জুবিনদাৰ কথা বহুত বেয়াকৈ মনত পৰিছে কাৰণ যোৱা বছৰ বা যোৱা বছৰ বুলি নহয় প্ৰতি বছৰে তেওঁ এনেকৈ ওলাই আহে বান সাহায্য খৰচ কৰিবৰ কাৰণে কিন্তু এই বছৰ তেওঁ নাই এইটো কেমেৰাটো মুচিলোঁ অলপ এইবছৰ তেওঁ নাই কিন্তু তেওঁৰ আদৰ্শখিনি সকলোৱে পালন কৰি আছে জয় জুবিন দা জয় অসম ব'লা এতিয়া আমি মানে কালেক্ট কৰি পেলাই স্কুলত আহি গৈছোঁ আৰু Yeah. আপুনি একো কওক কি ক'ম বাৰু বহুত বেছি ভাল লাগিছে আৰু আমি ওলাই আহিব পাৰিছোঁ সেইটো সময়ত দুৰ্যোগৰ সময়ত আপোনালোকে যিমান পাৰে সহায় কৰিব বুলি আশা থাকিল আৰু মানুহৰ এইটো বিপদৰ সময়ত থিয় দিয়ক তেওঁলোকৰ লগত আৰু তেওঁলোকৰ কাৰণে কাম কৰক দেটছ দ্য থিং আই উড চে আৰু যিহেতু ভগৱানে আমাক বনালে এজনে আনজনৰ কাৰণে চ' কাৰোবাৰ বেয়া সময়ত আমি থিয় হ'ব লাগিব নাই আৰু চৌধুৰী বাজাৰৰ মানুহক মানে দিলছে থেংক ইউ ছ' মাছ আৰু এনেকৈ আমি কালেক্ট কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব আমি ক'ত দিলোঁ পইচাখিনি নেক্সট এটা তাগৰা ভিডিঅ' আহিব আমি কালেক্ট কৰিলোঁ অফলাইনত 19,645 ৰুপিজ আৰু অনলাইনত যিখিনি আমি কালেক্ট কৰিলোঁ সেইখিনি গ'ল ডাইৰেক্ট ফাউণ্ডেশ্যনৰ হেৰিত ধৰি লওক 20,000 তেনেকৈ প্লাছ হ'ব আৰু আমি টোটেল কালেক্ট কৰিলোঁ তেনেকৈ কিবা হ'ব চ' থেংক ইউ ছ' মাছ চৌধুৰী বজাৰ ৰাইজ আৰু আপোনালোকেও যদি সহায় কৰিব বিচাৰে আপোনালোকে যদি হেল্প কৰিব বিচাৰে দেন মই QR-খন লগাই দিম QR ক'ডখন স্ক্ৰীণত তো তাৰপৰা আপোনালোকে হেল্প কৰিব পাৰে আজমল ফাউণ্ডেশ্যনত আৰু সেইটোৱে ক'ম চি ইউ ইন দ্য নেক্সট ভিডিঅ' টেক কেয়াৰ এণ্ড বাই